নমস্কাৰ বন্ধুসকল, মই বিশাল অনুৰাগ। আমাৰ চেনেল বাস্তুজ্যোতিৰ অসমত আপোনালোক আটাইলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আপোনাৰ ঘৰখনৰ উত্তৰ দিশৰ বাস্তুদোষ আৰু সেই দিশত হোৱা সৰু সৰু ভুলবোৰে কেনেকৈ আপোনাৰ জীৱনত ধন টকা পইচাৰ লগতে সুযোগ সুবিধা নষ্ট কৰিব পাৰে এই সন্দৰ্ভত। সেয়ে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত মই জনাম আপোনাৰ বাবে কিছুমান সহজ কিন্তু অতি প্ৰভাৱী বাস্তু সমাধানৰ বিষয়ে। বাস্তু অনুসৰি উত্তৰ দিশটো ধনৰ দিশ বুলি গণ্য কৰা হয়। এই দিশৰ অধিপতি হ'ল কুবেৰ দেৱ অৰ্থাৎ ধনৰ দেৱতা। কেনে পৰিস্থিতিত উত্তৰ দিশত বাস্তুদোষ সৃষ্টি হ'ব পাৰে আমি জানো আহক। যদিহে উত্তৰ দিশত বায়ু আৰু পোহৰৰ প্ৰৱেশ ব্যাঘাত জন্মায়, যদিহে সেই দিশত জাবৰ জোঁথৰ গধুৰ সামগ্ৰীৰ বাথৰুম টয়লেট ছেপ্টিক টেংক নিৰ্মাণ কৰা হয়, তেন্তে আপোনাৰ জীৱনত ধনৰ অভাৱ আৰু সুযোগৰ অভাৱ সদায় দেখা দিব পাৰে। যিখন ঘৰত এই দিশটো সৰল পৰিষ্কাৰ পৰিচ্ছন্ন উজ্জ্বল তথা পোহৰময় হৈ থাকে, সেই ঘৰত কোনোদিনেই ধনৰ অভাৱ নঘটে। এতিয়া আলোচনা কৰোঁ আহক উত্তৰ দিশত হোৱা কেইটামান সাধাৰণ ভুলৰ বিষয়ে। প্ৰথম ভুল, উত্তৰ দিশত বাথৰুম টয়লেট ছেপ্টিক টেংক নিৰ্মাণ কৰা। দ্বিতীয় ভুল, সেই দিশত ভাৰী আলমাৰী ট্ৰাংক বা অন্যান্য গধুৰ সামগ্ৰী থোৱা। তৃতীয় ভুল, ডাষ্টবিন বা ভগ্ন সামগ্ৰী থোৱা। চতুৰ্থ ভুল, উত্তৰ দিশত ৱালত ৰঙা বা হালধীয়া ৰঙেৰে পেইণ্ট কৰা। এনেবোৰ বাস্তুদোষৰ ফলত ঘৰ এখনলৈ ধনৰ আগমনত বাধাগ্ৰস্ত হয়, ব্যৱসায় বাণিজ্যত বাধা আহে আৰু মনৰ অস্থিৰতা বৃদ্ধি পায়। তদুপৰি ঘৰখনৰ মহিলাসকলৰ বিশেষকৈ কন্যা সন্তানৰ স্বাস্থ্যহানি হয়। অৰ্থাৎ উত্তৰ দিশত সৃষ্টি হোৱা এটা সাধাৰণ ভুলে আপোনাৰ জীৱনত সাংঘাতিক ঋণাত্মক প্ৰভাৱ সৃষ্টি কৰিব পাৰে। এতিয়া জানো আহক কিছুমান সহজ সৰল আৰু প্ৰভাৱী বাস্তু সমাধানৰ বিষয়ে। প্ৰথম, উত্তৰ দিশটো সদায় মুকলি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক। টয়লেট বাথৰুম ছেপ্টিক টেংক যদি আছে সেইবিলাক আঁতৰাওক। দ্বিতীয়, এই দিশৰ ৱালত পাতল সেউজীয়া নীলা ৰঙেৰে পেইণ্ট কৰক। তৃতীয়তে, ইয়াত বায়ু চলাচল আৰু প্ৰাকৃতিক পোহৰৰ প্ৰৱেশ ব্যৱস্থা কৰক। চতুৰ্থতে, উত্তৰ দিশত কুবেৰ যন্ত্ৰ ৱাটাৰ ফাউণ্টেইন মানি প্লাণ্ট স্থাপন কৰক। পঞ্চমত, প্ৰতি সোমবাৰ বা বৃহস্পতিবাৰে উত্তৰ দিশত কুবেৰ দেৱক স্থাপন কৰি ধূপ ধূনা জ্বলাওক। বন্ধুসকল, আপোনাৰো ঘৰৰ উত্তৰ দিশটো এবাৰ লক্ষ্য কৰকচোন। যদি কোনো বাস্তুদোষ আছে তেন্তে আজি সেইবিলাক আঁতৰ কৰক। ধনৰ বাট মুকলি কৰক, লগতে শান্তি প্ৰগতি আৰু সুযোগ সুনিশ্চিত কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ দেখা হ'ম পৰৱৰ্তী ভিডিঅ'ত, য'ত আমি আলোচনা কৰিম দক্ষিণ পূব কোণৰ শক্তি আৰু বিপদৰ সম্পৰ্কে। ধন্যবাদ।